Hello viewers and especially to the pork lovers, welcome to my another food vlog. আজি মই ৰেচিপি এটা বনাবলৈ গৈ আছো। এই ৰেচিপিটোৰ নাম হ'ল pork curry masala। আহকচোন চাওঁ কেনেকৈ বনাই ৰেচিপিটো। এতিয়া আধা কেজি গাহৰি মাংস লৈ লৈছো। মাংস কেইপিচ ধুনীয়াকৈ সাইজত কটাই লোৱা হৈছে। এতিয়া কেৰাহী এখনত পানী লৈ লৈছো আধা লিটাৰ। এটা পানীখিনি উতল অহাৰ লগে লগে মাংস কেইপিচ পানীখিনি দি দিছো বইল হ'বৰ বাবে। মাংসখিনি উতল আহিছে লাহে লাহে। এতিয়া ইয়াত মই নিমখ 1 চামুচ দি দিম। মাংসখিনি প্ৰায় বইল হৈ গ'ল, হাফ বইলহে কৰিব লাগিব মাংসখিনি। এতিয়া পাচলিৰ বাবে যোগাৰ কৰি লৈছো কেপচিকাম এটা, মিহিকৈ কাটি লোৱা পিঁয়াজ এটা, আলু দুটা, বিলাহী এটা, আদা ৰচুনৰ পেষ্ট আৰু ঘৰৰ জলকীয়া এটা। এতিয়া কেৰাহীখনত তেল গৰম হ'বলৈ দিছোঁ। তাৰপিছতে কাটি লোৱা আলু আৰু কেপচিকামখিনিত হালধি অকণমান দি লৈছোঁ। এতিয়া এইখিনি গৰম তেলত মই ফ্ৰাই কৰিম। এতিয়া এইখিনি হাফ ফ্ৰাই কৰি লৈছোঁ। এতিয়া এইখিনি মই তেলখিনিৰ পৰা উঠাই ল'ম। এতিয়া আকৌ সেই একে তেলতে মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দি দিম। এতিয়া পিঁয়াজখিনিৰ ওপৰত মই আদা ৰচুনৰ পেষ্টটো দি দিম আৰু লগতে ফালি থোৱা জলকীয়াটো ইয়াতে দি দিম। আপোনালোকে যদি জ্বলা বেছি খায় তেন্তে 2-3টা জলকীয়া দিব পাৰে। এতিয়া ইয়াৰ ওপৰত মই কাশ্মীৰী মিৰ্চ পাউডাৰ আধা চামুচ দি দিছোঁ আৰু হালধি 1 চামুচ দি দিছোঁ। এতিয়া ইয়াৰ ওপৰত মাংসখিনি দি দিছোঁ আৰু আলু আৰু কেপচিকামখিনিও দি দিছোঁ, যিটো হাফ ফ্ৰাই কৰি থোৱা আছিলে, আৰু সেইখিনি এতিয়া ধুনীয়াকৈ লৰাই লৈছোঁ। ইয়াৰ ওপৰত মই নিমখ 1 চামুচ দি দিম। নিমখটো পৰিমাণ চাই দিব, যিহেতু মই মাংসখিনি বইল কৰোঁতে নিমখ দিছিলোঁৱে। এতিয়া ইয়াৰ ওপৰত কাটি থোৱা বিলাহীখিনি দি দিম আৰু আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ম। প্ৰায় সিজি গৈছে গোটেইখিনি। ইয়াত অকণমান পানী দিছোঁ থুপথুপীয়া কৰিবলৈ। তাৰপিছতে ইয়াত মই লং ইলাচি ডালচেনি গুড়া কৰি লৈছিলোঁ, তাৰ অকণমান ইয়াত দি দিছোঁ। এতিয়া প্ৰায় হৈয়ে গৈছে, প্ৰায়খিনি বস্তু সিজিয়ে গৈছে। এতিয়া কাটি থোৱা ধনিয়াখিনিও ইয়াৰ ওপৰত দি দিছোঁ। আকৌ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এতিয়া ধুনীয়াকৈ গোটেইখিনি সিজি গৈছে, মাংস কেইপিচো সিজি গৈছে, যিহেতু বইল কৰি লোৱা হৈছিলে মাংসখিনি। চাওকচোন কি ধুনীয়াকৈ সিজি গৈছে। এইয়া এতিয়া ৰেডি হৈ গ'ল পৰ্ক মছলা কাৰী। আপোনালোকে যদি ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে বনাই চাব, খাই চাব, কেনেকুৱা পালে জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল।